বোলো ৰাতিপুৱা আজি আমি গৈ আছোঁ গোলাঘাটলৈ আৰু গোলাঘাট বেঙেনাখোৱালৈ গৈ আছোঁ আৰু বেঙেনাখোৱা যাওঁতে আজি আমাৰ ৰাস্তাটো দেখা পালোঁ মানে যিটো আমাৰ ধুদৰ আলি বুলি কয় আৰু ধুদৰ আলিটো বৰ্তমান কাম চলি আছে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখা পালে আমাৰ পাইলটে আপোনালোকক দেখুৱাইছে ইচ্ছাটো যে আমি গৈ আছোঁ বৰ্তমান গোলাঘাটলৈ গোলাঘাটত গৈ থাকোঁতে দেখা পাইছোঁ ৰাস্তাটো মাজে মাজে মানে পকাও বনাইছে ক'ৰবাত কাম চলি আছে ক'ৰবাত কাম নাই চলা আজি নকয় আগতকৈ ৰাস্তাটো বহুত ভাল লাগিছে কাৰণ ৰাস্তাটোও বহল হৈছে আৰু গৈ আছোঁ বেঙেনাখোৱালৈ কাৰণ আজি আমাৰ গাড়ীখন বনাব লাগিব গাড়ী বেয়া হৈছে তো বলক পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমি কোনফালেদি যাম আৰু কোনফালেদি গ'লে গোলাঘাট মানে বেঙেনাখোৱালৈ যাবলৈ চমু হয় ৰাস্তা আৰু আপোনালোকক দেখুৱাই থাকিম আৰু যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাহৰি যাব তো বলক আছে ভিডিঅ' আৰম্ভণি কৰোঁ বন্ধুসকল যেতিয়া আপোনালোকে তিতাবৰ ফালৰ পৰা আহিব তিতাবৰ ফালৰ পৰা আহোঁতে খালী মনত ৰাখিব আপোনালোকে কছাইহেট নাপাওঁতে যিটো আঠখেলীয়া নামঘৰলৈ যোৱা ৰাস্তা আপোনালোকে সেই ৰাস্তাটোত সোমাই যাব লাগিব আৰু তাৰপৰা মিনিমাম 5-6 কিলোমিটাৰমান যাব লাগিব আৰু গৈ থাকিব কেনেকৈ ক'ত যাব লাগে আপোনালোকক মই দেখুৱাই থাকিম ভিডিঅ' শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে স্কিপ কৰি দিয়ে তেনেহ'লে আপোনালোকে বুজি নাপাব কাৰণ আজি মই ভিডিঅ' বনোৱা মোৰ উদ্দেশ্যটো হৈছে যিসকল বৰ্তমান বেঙেনাখোৱাত যিবিলাক গ্ৰেছ চিন নাপায় যিসকলৰ গাড়ী আছে সেইসকলে যাতে অকণ সুবিধা হয় মই সেইবাবে আজি ভিডিঅ'টো বনাইছোঁ তো বাকী ক্লিপখিনি চাই থাকক তো ফাইনেলি বন্ধুসকল আমি যিটো আঠখেলীয়া ৰাস্তা আৰু আঠখেলীয়া ৰাস্তাটো আমি সোমাই গৈছোঁ এতিয়া আৰু ইয়াৰ পৰা 5-6 কিলোমিটাৰমান যাব লাগিব আৰু গৈ থাকোঁতে আমি যিটো ৰাস্তা এটা ক্ৰছ কৰি আমি আগত গৈ পেলাই আমি তিনিআলিতে পাম আৰু যদি আপোনালোকে চিধা যায় তেতিয়া আপোনালোকে গৈ পেলাই চকিয়াল বুলি কয় চকিয়াল পাব আৰু যদি আপোনালোকে ৰাইট চাইডে ঘূৰি দিয়ে তেতিয়া আপোনালোকে বেঙেনাখোৱা ৰাস্তাটো পাই যাব যেতিয়া আপোনালোকে আহি থাকিব চাব তিনিআলিতে পাব আৰু তিনিআলিতে আপোনালোকে ৰাইট চাইডে সোমাই দিব লাগিব চিধা নাযাব চিধা গ'লে আপোনালোকে ডাইৰেক্ট গৈ চকিয়াল পাব আৰু ৰাইট চাইডে যদি আপোনালোকে সোমাই দিয়ে এইটো ৰাস্তা আপোনালোকে চিধা গৈ থাকিব চিধা গৈ থাকিলে আপোনালোকে গৈ বেঙেনাখোৱা পাই যাব বেঙেনাখোৱা যেতিয়া আপোনালোকে পাব বেঙেনাখোৱা দেখা পাব যে চাৰিআলিতে আছে আৰু চাৰিআলিটো যিটো পাব চাৰিআলিটোক আপোনালোকে চিধা যাব লাগিব তেতিয়া আপোনালোকৰ যদি কাৰোবাৰ গাড়ী বেমাৰ হয় আৰু সেই প্ৰায় যিটো মানে গাড়ীবিলাক চাৰিআলি যিটো ৰাস্তা চিধা যায় সেইবিলাক গৈ আপোনালোকে গেৰেজবিলাক পাব আৰু গেৰেজবোৰ আপোনালোকক গৈ অকণ দেখাবলৈ চেষ্টা কৰিম কাৰণ নতুন যিসকল আছে তেওঁলোকৰ অকণ অসুবিধা হয় যে প্ৰায় মানুহে সুধি থাকে বেঙেনাখোৱাত গেৰেজ ক'ত আছে ভাল গেৰেজ ক'ত আছে আৰু আজি আপোনালোকক দেখাবলৈ অকণ চেষ্টা কৰিম গেৰেজবিলাকো দেখুৱাম তাত কিন্তু মই এটা কথাত অবাক হ'লোঁ এইটো হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট আৰু আমিবিলাক হৈছোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ কিন্তু আমাৰ তিতাবৰৰ যিটো পানী যোগান আঁচনি কিন্তু মই অবাক হৈছোঁ আপোনালোকক দেখুৱাম আজি চাব যে পানী যোগান যিটো আঁচনি আপোনাৰ মেইন আৰু ইয়াত কিবা হেৰি এটা দেখা পাইছোঁ মানে আগৰ দিনৰ ৰজাসকলৰ দিনৰ আৰু সেই পানী যোগানৰ যিটো আঁচনি সেইটো ইয়াত আছে কিন্তু মানে বুজা গ'ল যে পানী যোগান যিটো আঁচনি আছে আমাৰ তিতাবৰৰ এলেকাটোৰ মানে ইয়াৰ পৰাই ছাপ্লাইটো কৰা হয় আৰু কোনখিনি আছে সেয়াও আপোনালোকক দেখাবলৈ অকণ চেষ্টা কৰিম যিটো পানী যোগান আঁচনিৰ কথা কৈছিলোঁ এইটো চব ইয়াত আছে আৰু আপোনালোকৰ বৰ্ডখন চাব আৰু দেখা পাইছে বৰ্ডখন ইয়াত তো ফাইনেলি বন্ধুসকল আৰু অকণমান আছে বেঙেনাখোৱা চাৰিআলিটো পাম আৰু এই যিটো দেখা পাইছে সন্মুখত আপোনাৰ তেল ডিপু যিটো আছে তেল ডিপুটো পিছতে আপোনালোকে বেঙেনাখোৱা চাৰিআলিটো পাই যাব তাৰপিছত আমি চিধা যাব লাগিব কোনখিনি গেৰেজ আছে আপোনালোকক সেয়া দেখাবলৈ অকণমান চেষ্টা কৰিম আজি আপোনালোকক কপি লাগে কপি আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰিব যদি ক'ত কিবা আপোনালোকৰ প্ৰব্লেম হৈ যায় আৰু বৰ্তমান চাৰিআলিটো পাই গ'লোঁ 9 এণ্টিটো লগা নাই এতিয়ালৈকে 8টা বজাৰ পৰা 9 এণ্টি লাগি যায় ইয়াত 8টা বজাৰ পৰা 10টা বজালৈকে 9 এণ্টি লাগি যায় আৰু সেইবাবে আপোনালোকে 8টা বজাৰ আগত পোৱাকৈ আহিব তেতিয়া নিশ্চিন্ত মানে আপোনালোকে পাৰ হৈ যাব পাৰিব আৰু এইফালেও দেখা পাইছে গেৰেজ আছে আৰু এইফালেও গেৰেজ আছে এইফালে হৈ গ'ল আমাৰ চন্দনদা গেৰেজ ইয়াত গাড়ী বৰ ধুনীয়াকৈ বনায় যদি আপোনালোকৰ বডি চডি বনাব থাকে আৰু অকণমান গৈ পেলাই প্ৰদীপদা গেৰেজটো বন্ধ হৈ আছে বৰ্তমান প্ৰদীপদা এতিয়ালৈকে আহি পোৱা নাই এতিয়া আমি ৰখিব লাগিব প্ৰদীপদাৰ কাৰণে প্ৰদীপদা আহিব তেতিয়া আমাৰ কাম আৰম্ভণি হ'ব আৰু গাড়ী বস্তুৰ আপোনালোকৰ যদি আনিবলৈ মানে কিনিবলগীয়াও যদি হয় অসুবিধা নহয় ওচৰতে দোকানো আছে এইফালেও গেৰেজ আছে
এতিয়া আমি প্ৰদীপ দাৰ কাৰণে ৰখি থাকিম প্ৰদীপ দা আহিব তাৰপিছত আমাৰ কাম আৰম্ভণি হ'ব মই গেৰেজলৈ আহিলোঁ কিন্তু আহিও লাভ নহ'ল কাৰণ গাড়ী সোমাই আছে 2-3খন আৰু এই গাড়ীকেইখনৰ কাম হ'ব তাৰপিছত আমাৰ গাড়ীৰ কাম আৰম্ভণি হ'ব আৰু দেখা পাইছে এইখন 10 চকীয়া এখন ডাম্পাৰ হয় এইখনৰ কাম চলিব তাৰপিছত আমাৰ কাম চলিব আৰু গাড়ী চলোৱাটো ইমান সহজ নহয় যিসকলে চলায় সেইসকলে গম পায় যে গাড়ী চলাওঁতে কিমান কষ্ট কৰিবলগীয়া হয় আৰু আমাৰ কিছুমানে ভাবে যে গাড়ীখনত বহিলে ষ্টেণ্ড পকালে হৈ যায় আৰু দেখা পাইছে 10 চকীয়াখনৰ এই পাতি আৰু পাতি ভাঙিছে এই গাড়ীখনৰ পাতি চেঞ্জ কৰিব আমাৰ গাড়ীখনৰ কাম আৰম্ভণি হ'ব তাৰপিছতে আমাৰ যোৱাটো হ'ব সৰুবাই গাড়ী বনাব আহিছ নে গাড়ী এখন ল'ম বুলিকে আহিছোঁ কোনখন ল'বি কি গাড়ী এখন এখন ডাম্পাৰ ডাম্পাৰ 10 টকা অঁ লৈ লগালগ গেৰেজতে বনাই অঁ তা আমাৰখন কোনে চলাব এইটো ড্ৰাইভাৰ এটা দি দিম বুলি আহিছোঁ এই ৰাতিপুৱাই আহা আৰু গাড়ী বনাই হৈ গ'ল আৰু এতিয়া 8টা বাজি পাৰ হৈ গৈছে এতিয়া 90 খোল খাইছে কাৰণ 8টা বজাত 90টো খোলে আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ মানে তিতাবৰলৈ কাৰণ 8টা বজাৰ আগত আমি ওলাই আহিব নোৱাৰোঁ সেইবাবে আমি ফচি থাকিবলগীয়া হ'ল মানে আমাৰ 6টামান বজাত গাড়ীৰ কাম হৈ গৈছিলে তো আমি 6টাৰ পৰা 8টা বজালৈকে ৰখি দিবলগীয়া হ'ল একমাত্ৰ 90 কাৰণে আৰু এতিয়া আমি গৈ বেঙেনাখোৱা চাৰিআলিটো পাম তাৰপৰা আমি একেবাৰে চিধা গৈ থাকিম আহোঁতে আপোনালোকক কৈছিলোঁ যে কেনেকৈ কোনফালেদি আহিব লাগিব অকণমান আপোনালোকৰ সুবিধা হ'ব সেইবাবে আজি ব্লগটো বনাইছিলোঁ আৰু যদি ভাল লাগিছে লাইক যিকোনো লাইকটো কৰি দিব আৰু আশা থাকিল এইটো মোৰ নতুন এটা চেনেল হয় আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ইয়াত ধুনীয়া ধুনীয়া আপোনালোকে ব্লগ দেখা পাব